নমস্কাৰ হুবনখি টাইম চাই থকাৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী প্ৰতিভাৱান কণমানি কণ্ঠশিল্পী লখিমপুৰ জিলা বাধাকৰা মাজগাঁৱৰ দিগন্ত দত্ত আৰু সীতা দত্তৰ একমাত্ৰ জি স্বৰ্ণালী দত্ত। স্বৰ্ণালী দত্ত, আমি তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। লগতে আমি স্বৰ্ণালী দত্তৰ পৰিয়ালবৰ্গক আমি চিনাকি কৰিব বিচাৰিছো। পিতৃ দিগন্ত দত্ত নমস্কাৰ আৰু মাতৃ সীতা দত্ত। নমস্কাৰ। আমি আজি আপোনাৰ পৰা আপোনাৰ ছোৱালী স্বৰ্ণালী দত্তৰ কিছু কথা আমি গম পাইছো, তাৰ বিষয়ে আমি আপোনাৰ পৰা অলপ জানিব চেষ্টা কৰিম। ইতিমধ্যে আপোনাৰ একমাত্ৰ জি স্বৰ্ণালী দত্তই এটা বৰগীত বাণীবদ্ধ কৰা বুলি আমি গম পাইছো। তো এই ক্ষেত্ৰত আপোনাৰ ছোৱালী এই সংগীতৰ ক্ষেত্ৰত আপুনি আগুৱাই দিয়াৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ আপোনাৰ অনুভৱ আহিলে, বা এই গীতটো এই যিটো আপোনাৰ ছোৱালীয়ে এই বৰগীতটো বাণীবদ্ধ কৰিলে কেতিয়া শুভমুক্তি পোৱাৰ সম্ভাৱনা আছে? ধন্যবাদ। এই সুযোগতে মই হুবনখি টাইমছলৈ আমাৰ পৰিয়ালবৰ্গৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছোৱালী স্বৰ্ণালী দত্তই খুব সৰুৰ পৰাই আমি তাইক বৰগীতৰ প্ৰতি অকণমান আমি আগ্ৰহী কৰাইছিলোঁ। আমাৰ এজন ভাইটি প্ৰণৱজ্যোতি শইকীয়া, তেওঁৱে আমাক তাইক খুব সৰুৰ পৰাই যেতিয়া মাত ফুটিছে আমি তেতিয়াৰ পৰাই তাইক বৰগীতৰ চৰ্চাটোৰ কাৰণে আমি আগবঢ়াই দিছিলোঁ। আৰু সেই মৰ্মে আজি তাই গীত বাণীবদ্ধ কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে আৰু আমি সেইমতে গীতটি বাণীবদ্ধ কৰিলোঁ। আৰু অহা শনিবাৰ ২৬ তাৰিখে ২৬ ডিচেম্বৰ ২৬ ডিচেম্বৰত বৰগীতটো শুভমুক্তি হ'ব বুলি আমি আশা কৰিছোঁ। আচ্ছা, আপোনাৰ এই গীতটো শুভমুক্তি হ'ব, এই ক্ষেত্ৰত আপুনি যিহেতু ৰাইজে আদৰি ল'ব লাগিব এই গীতটো বৰগীতটো, এই ক্ষেত্ৰত আপুনি ৰাইজক কি আহ্বান জনাব? নাই, আপোনালোকৰ চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজ তথা ভক্তিভাজন ভকত বৈষ্ণৱ সকলক মই এটাই অনুৰোধ কৰিম, যাতে ছোৱালীজনীৰ যিটো আগ্ৰহেৰে বৰগীতৰ প্ৰতি যিটো চৰ্চা বা ধাউতি আছে সেইটো তেওঁক উৎসাহিত কৰিবৰ কাৰণে যাতে সকলোৱে আদৰি লয়, তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ জনাম। হয়, ইতিমধ্যে দিগন্ত দত্ত আপোনাৰ স্বৰ্ণালী দত্তৰ পিতৃ দিগন্ত দত্তই যিটো তেখেতৰ একমাত্ৰ জি স্বৰ্ণালী দত্তই যিটো গীত বাণীবদ্ধ কৰিছে, তেখেতে জনাইছে অহা ২৬ ডিচেম্বৰ তাৰিখে এই গীতটো শুভমুক্তি পাব। এই ক্ষেত্ৰত তেখেতে সমূহ ৰাইজক এই গীতটো যাতে আদৰি লয় তাৰ বাবে আহ্বান জনাইছে। আৰু আমিও হুবনখি টাইমৰ ফালৰ পৰা যাতে সকলোৱে স্বৰ্ণালী দত্তৰ যিটো প্ৰয়াস, এই প্ৰয়াসক যাতে সকলোৱে আদৰি লয়, আমি তাৰ বাবেও আমি সমূহ অসমবাসী ৰাইজক আমাৰ তৰফৰ পৰা আহ্বান জনাইছো। আমি স্বৰ্ণালী দত্তৰ ওচৰলৈ আহিছো। তুমি কোন শ্ৰেণীত পঢ়ি আছা? মই ক্লাছ 6ত পঢ়ি আছো। ক্লাছ 6। আচ্ছা, তুমি বৰগীত তুমি কেতিয়াৰ পৰা গাইছিলা? মই বৰগীত সৰুৰ পৰাই গাওঁ। সৰুৰ পৰা গাইছিলা। তোমাক কোনে শিকাইছিলে বৰগীত? মোক প্ৰণৱজ্যোতি ছাৰে শিকাইছিলে সৰুৰে পৰা। আচ্ছা, তুমি যিটো গীত তোমাৰ অহা ২৬ ডিচেম্বৰ তাৰিখে শুভমুক্তি হ'ব, এই গীতটো তুমি অকণমান গুণগুণাই দিবা নেকি ৰাইজক? কম্পিত মাধৱ নয়ন জুৰাই কতি চাপিউৰু খল বন্ধ নকাই কতি চাপিউৰু খল বন্ধ নকাই কম্পিত মাধৱ নয়ন জুৰাই। ধুনীয়া গাইছা তুমি। তোমাৰ যিটো ২৬ তাৰিখে মুক্তি পাব আমি আশা কৰিছো। সমূহ অসমবাসী ৰাইজে তোমাৰ যি কণ্ঠ সকলোৱে খুব মন ভৰি উপভোগ কৰিব। তোমাৰ এই বৰগীতৰ উপৰিও
তুমি অন্য কিবা তোমাৰ গীতৰ তোমাৰ চৰ্চা আছে নেকি? আছে। তুমি ৰাইজক শুনাবা নেকি অকণমান গুণগুণাই? 1 2 3 4 জ্যোতি দিলো গৰু গাড়ী অ দেখিছানে হাতীয়ে চলাই দেখিছানে হাতীয়ে চলাই হাতীয়ে চলাই হাতীয়ে চলাই অ গাৰুৱান নাই তাতে কি হল গাৰুৱান নাই তাতে কি হল আছে মাউত হুঁচিয়াৰ গজগতি গাড়ী চলি যায় গজগতি গাড়ী চলি যায় গাড়ী চলি যায় গাড়ী চলি যায়। আমি স্বৰ্ণালী দত্তৰ মাতৃৰ ওচৰলৈ আহিছো। আমি মাতৃৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি স্বৰ্ণালী দত্তৰ মাতৃ হিচাপে আপোনাৰ যথেষ্টখিনি আপোনাৰ দায়িত্ব আছে। এই ক্ষেত্ৰত ছোৱালীজনী আগুৱাই দিয়াৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ আপোনাৰ সহযোগিতা আছিলে? তাই মানে মই ভাল কামনাই কৰোঁ মানে ভাল হ'বলৈ। তাৰপৰা তাই মানে সৰুৰ পৰা এনেকৈ গুণগুণাই থাকে সেইটো কাৰণে ময়ো ভাল পাওঁ। তাৰপৰা এনেকৈ বৰগীত শিকিম বুলি ক'লে তাৰপৰা সেইটো কাৰণে মই শিকিবলৈ লৈ যাওঁ ভাইটি প্ৰণৱজ্যোতি শইকীয়াৰ লগত। তাৰপৰা কৰ্মৰা ক'ৰবাত গ'লে এনেকৈ লৈ যায় নৃত্য চিত্য নাচে আৰু মানে গান চানো গায় তেনেকৈ আৰু। তাৰপৰা আৰু আগলৈ যেন ভাল মানুহ হ'বলৈ মানে আশা কৰোঁ আৰু তাই যে গাই ভাল হ'বলৈ। আমি আপোনাৰ ছোৱালীৰ পৰা যিটো বৰগীত বাণীবদ্ধ কৰিছে আমি সেইটো শুনিলো আৰু এটা খুব ধুনীয়া গীতো গাইছে। আমি এটাই অনুভৱ কৰিছো কেৱল বৰগীতেই নহয় অন্য গীতো তাই খুব খুব ধুনীয়াকৈ আমি গাইছে। আমি এইটো আশা কৰিছো। এই ক্ষেত্ৰত আপোনাৰ ছোৱালীজনীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি? আমি তাইক লৈয়ে আমাৰ গোটেই পৰিয়ালটোৰ পৰিকল্পনা আছে। তাইক লৈ আমাৰ গোটেই সপোন। গতিকে তাই যিমানে আগবাঢ়ি যাব আমি সিমানেই তাইক মানে আগুৱাই যোৱাত সহযোগিতা আগবঢ়াম। আপুনি সদায় সহযোগিতা আগবঢ়াম। আৰু তাই যিহেতু এইবোৰ ক্ষেত্ৰত অলপ আগ্ৰহী গতিকে তাই আগ্ৰহটোক আমি সদায় মানে এনকাৰেজমেণ্ট কৰিম যে তাই যিমান দূৰ তেওঁ আগবাঢ়ি যাব বিচাৰে আমি সিমানখিনি আগুৱাই নিয়াত মানে সহযোগিতা আগবঢ়াম। আমি সমূহ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সময় হৈ আহিছে। আজি এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব। শেষত আমি স্বৰ্ণালী দত্তৰ পৰা আমি এটা ভূপেন হাজৰিকাৰ গীত গাবৰ কাৰণে অনুৰোধ জনাইছো। তুমি কি গাবা? মই অমূৰ ধৰিত্ৰী আইটো গাম। গোৱা। অমূৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলাই অমূৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই।